নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি এতিয়া আহি আছো আমৰেলিটো পাৰিব মানে বিচাৰিব। আমৰেলিটো পাৱাই নাই দেখো বিচাৰি, ক'ত বিচাৰিবি তা? পাও যদি খাম আৰু আজি ভগৱান এইয়া আছে, এইয়া দূৰত আছে, বেলেগ চাইডে চাও যচোন, ইমান লাগল নাপায় নহয় দূৰক লাগি। হে ভগৱান, বিচাৰি যাতে পাওঁ আৰু ভগৱানৰ কৃপাত। আজি খাওঁ খাওঁ লাগছি, মজা লাগে, ডিমা ভাজা লাগে খাই কিনে। ক'ব নোৱাৰো কিন্তু পাৰি দেখুৱাই আছো আপোনালোকক। এবাৰ হাতী আনো মই, চাওঁ চাওঁ হাতীডাল লৈ আহ। আমৰেলি খাই পাইছে নাই বৰমা? দেই খান পাৰ তাকে ৰ মই এতিয়া হৈয়ে লাগে নহয়, সাপ চাপ থাকো বুলি চাবি দেই। ইমান হেৰি হৈ গৈছে সেইখন বাৰীত আছো। এখানে মূৰাটো বসি একোতো হোৱা নাই। এইফালে এইখন আছে, এইখান পাৰো, এইখানতে বাৰু চাই লওঁ ফাৰ্ষ্ট। ৰাগত বোলো নাহাও কৰো, উয়ান ৰাগত বোলো আলা ঘৃণা কৰো, ৰাইজে ঐ নেদেখাকে আমৰেলি খাও, আমৰেলি অকণমান দেখুৱে নাওমান নাওমান ওলোৱা আন খাব পাৰিমা। নাই যা খাপ বেং নমৰা যা, এনেও একদিন মৰবাই লাগব নহয়। কি আৰু ভয় কৰি কাম নাই, সৰু সেইখানতো ভবা নাই, হ'লেও লৈ আহ আৰু পাৰিমা। দেখাই দিছো ইফালে দেখাই দিছো আমাৰ সকলোকে। এইখিনি মই মানে টোপটো এটা হেৰি কৰি দিলোঁ, তলত তাৰমানে টোপটো পৰিব, এই আমৰেলিকেইটাৰ ওপৰত হেৰি যাব আৰু যাতে মোৰ চেণ্ডেলটো চোৰে ছিঙি গেল, এতিয়া চেণ্ডেল একযোৰ আনিব লগা হ'লা। এয়া মোৰ চেণ্ডেলযোৰ বৰ বেয়াকৈ ছিঙিল দেই, আমৰেলি খাব যায়। আজি আমি কেঁকুৰাও খাম বাৰু, আপোনালোকক দেখাম আজি আমি কি কি খাম। আমৰেলি খাম বুলি পেলাই দেখাইছিলোঁ তেতিয়া, আৰু এতিয়া দেখাইছোঁ কেঁকুৰা বাচি আছে, এয়াও খাম। মাছ আৰু কেঁকুৰা একেলগে ভাজিম, আমৰেলিটো পিঁয়াজেৰে এক্সট্ৰা কৰি ভাজিম, আৰু এনেই এটা খানা খাম আৰু নিকি মিদু দুটা মিলি, লগতে খুৰীহঁতো থাকব। ইয়াতে বনাম, এই চৌকা তৌকা ঠাণ্ডা হৈছিয়ে বাৰু, এতিয়া জুইকুৰা ধৰিলিয়ে হ'ল, খৰি চৰি আনি থৈছোঁ, বাকী নিকিয়ে যোগাৰ কৰি আছে চব। জুই ধৰছি, এয়া দালি বহাবাক লাগি পানী গৰম কৰি আছে। ধুনীয়াকৈ আমি দুটাই খানাটো খাই দিম, দুটাই খানা খাম। কেইটা মানুহ লাগে? মাহঁত আছে দেচোন বাৰু। তামাম লাগি আছো কামত। আমি কেঁকুৰা থম ইতা, এয়া কেঁকুৰা আৰু মাছ আছে, এইফালে পানী চানী বহাই থৈ দিছোঁ। পানী চানী বহাইছোঁ, আৰু এইফালে আমি নুমাই গ'ল কথা পাতি বজাও আমি খানা খাব যাওঁ, আমাৰ লগত যোনে খাৱা দাউৰি দাউৰি আমাক যোগাৰ কৰি দিহা, আমাক যোগাৰ কৰি দিহা। ইমান ধোৱা ওলাইছি, বনোৱা হান পাই গৈছোঁ, খানা খাৱান ধৰছি চকুত তামাম। খোৱাত থাকি বৌয়ে কান্দবা লগা অৱস্থা হৈছে, বহুত ধোৱা ওলাইছি, খানা খাৱা আন পাই গৈছি, বৌয়েও পাইছি আৰু ময়ো পাইছোঁ বাৰু। 10 মিনিটমান হ'ল জুই ধৰি, তেলে গৰম তেলে গৰম হোৱা নাই, কাৰণ জুই নুমাই নুমাই যায়। আমাৰ চৌকাটো চাপৰ উঠাই তাৰমানে, চাপৰ হৈ গৈছে, সেইকাৰণে জুই নুঠাই। এইটো বৰমা আকৌ খানা খাবা ৰখি আছে, বহি থাকবাই। এই দুইটাই দিছিল, আৰু কাঁকৰাখিনি সৰু দিয়া, কি কয় হেৰিয়ে দিয়া, খুৰীয়ে দিয়া, সৰু খুৰীয়ে, ডাঙৰ খুৰীয়ে। কাঁকৰা নাই দিয়া, ডাঙৰ খুৰীয়ে কাঁকৰা দিয়া, আকৌ মই মাছখিনি আনিলোঁ সেনেকৈ আৰু এহঁতৰ নিকি এহঁতৰ। এয়া আমি কেঁকুৰা ভাজি আছোঁ, কেঁকুৰা মাছ পিঁয়াজ লাগে, পিঁয়াজ মাছ চাছ ভাঙি নেদবি আকৌ, চব গুড়া কৰি দিম। লাগে ক'ব নোৱাৰো। 10 মিনিটমানৰ মূৰত জুই উঠছি দেই, ভালকৈ হালধি দি। উৰে উৰে উৰে
आज खाना खाता है थोड़ा थोड़ा हिंदी बोलते हैं ধুনীয়া ৰং উঠিছে এয়া কেঁকুৰা ভাজাৰ খাই ধুনীয়া লাগিব আৰু টেষ্টি টেষ্টি ভগৱানৰ কৃপাত জুইখিনি অলপ উঠছি দালিখিনি অলপমান উতলা নায়েই বাৰু তেতিয়াৰ পৰাই গোটেই উতলিব এইখিনি আৰু হৈছে কিবাকে জুই নুঠে তথাপিও উঠাব চেষ্টা কৰি আছোঁ দালিখিনি উতলছি হালধি দিয়ে অঁ ধুচি মোক আচাৰ অলপমান জুই দিব লাগিব নালগে হ'ব দে চাইনিজ গিলাকে কেনেকা খাওঁ কেঁচাই খাওঁ একে চীনৰ মানুহ আমি নৰিম নে তে খাই দিম আৰু কিবাকে যি হ'লেও কেঁচাত বেছি ভিটামিন গম পা নে নাপা পিছে কেঁচাই খাব লগা আছিলা আধা কেঁচা কৰি আমি খাম আৰু কাৰণ এইখন অসম আমৰেলি ভাজি আছে বহুত ধোৱা একদম আমৰেলি ভাজা খাব লাগিব আমি কিন্তু আমৰেলি ভাজা কাকো নাদো আকলাই খাম বহুত কষ্ট হৈছে একদম আমৰেলি আমৰেলি চেচে ঘূৰি ফুৰিছো হয় দে ফল আমি আমৰেলিখিনি ধুছো আমৰেলি ভাজা খাই একদম ডিমা ভাজা লাগে আমৰেলিখিনি ধুই পেলাই ৰ'দত শুকাইছো শুকাই এনেকৈ ভাজিছো সেইখিনি বাৰু দেখাবা নহ'ল বেচেৰিয়ে জুই ফুকাই সিফালে জুইয়ে নুঠে আমি এতিয়া আমৰেলি খাম দেখাম বাৰু আপোনালোকক এয়া নিতিয়া আমৰেলি খাব নে কি কৰিব বা আমৰেলি খাওঁ ৰ এইটো কেনে হৈছে কৈ দি মজা লাগিছে ডিমা ভাজা লাগিছে খাই নাই মোৰখিনি অলপমান নিমখ বেছি হৈছে খালি তাৰমানে নিমখটো কিয় ঠিক নহ'ল জানানে জুইকুৰাৰ কাৰণে এফালে জুই চাওঁ এফালে নিমখ ক'ত কি হৈছে গমেই নাপালোঁ আৰু এইটো আমাৰ মা সিফালে বহি আছে নাখায় বোলে আমৰেলি খাবা ঘিণ লাগে বোলে তহঁতে খা বুলি কৈছি আমাৰ শাহু মায়ে বোলে নাখায় ঘিণ কৰে বোলে আমৰেলি খাবা আমি ইমান টেষ্টি তিতা ভাজা তিতাই আলুৱে তিতা কেৰেলা দালি জুই নিমাল এয়া আমি ভাত খাব লৈছোঁ ভাত খাই আছোঁ খুৰীহঁতে বোলে পিছত খাব আমাৰ আকৌ কাটিং শিকবা যাবা দেৰি হয় যে সেইকাৰণে আমি এতিয়া সোনকালে খাওঁ আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব